নমস্কাৰ মই মোৰ নাম কাষ্টম বসুমতাৰী মই সেক্ৰেটাৰী ইউথ বিপিএফ আৰু মোৰ লগত আছে মনজিত কিসকু আমাৰ বিপিএফ দলৰ আদিবাসী সেলৰ সেন্ট্ৰেল কমিটিৰ ভাইস প্ৰেসিডেন্ট আৰু একেট দাদা আমাৰ এই কোকৰাঝাৰ ডিস্ট্ৰিক্ট বিপিএফৰ এজন কৰ্মকৰ্তা তো আজি আমি আমাৰ বিপিএফ দলৰ কাৰ্যালয়ত আমি আজি প্ৰেছ মিট ৰাখিছো কিছুমান তথ্য আজি আমি আপোনালোকক অৱগত কৰিম কিয়নো বহুত ইম্পৰ্টেন্ট কথা বহুত জৰুৰী কথা আমাৰ হাতত কিছুমান তথ্য আছে যি তথ্যটো গোটেই বিটিসি বাসীক আমি অৱগত কৰাব বিচাৰিছো যে এইটো হল এডুকেশ্যন ডিপাৰ্টমেন্ট বিটিসিৰ এটো হল আমি আৰটিআই কৰি এই তথ্যটো আমি পাইছো আৰু ইয়াত এডুকেশ্যন ডিপাৰ্টমেন্টৰ বিটিসি এডুকেশ্যন ডিপাৰ্টমেন্টৰ পুৰা ইলিগেল যে যোৱা দিনবোৰত হৈছে ইয়াত মূল তথ্য আছে আমি এটা এটা আপোনালোকক জনাই যাম এক নম্বৰ 3 crore 7 lakh টকা expenditure district level organization committee during Kokrajhar hosting ISPL প্ৰথম যোনটো সেশনত 12 তাৰিখ 16 তাৰিখ আৰু 20 অক্টোবৰত 2022ত এই যে ISPL খেল হৈছিল ফাৰ্স্ট সেশন ইয়াত বিটিসি এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা স্পৰ্টছত প্ৰথমত 3 কোটি 7 লাখ টকা ইয়াত ব্যৱহাৰ হৈছে তাৰ পাছত আকৌ 3 crore 50 লাখ টকা আৰু আনাদাৰ মানে প্ৰগ্ৰামটো এটাই ISPL যোনটো খেল কিন্তু বেলেগ বেলেগ এংগলৰ পৰা পঠক মাৰি তেওঁলোকে এইবোৰ পইচাটো সব ওলাইছে যে এই যে সেকেন্ডত যোনটো 3 crore 50 লাখ এইটো হল একেখন খেলৰে ইয়াত মানে টেম্পোৰাৰি এইবোৰ বাৰ যে সিট বনাইছে গ্যালাৰি বনাইছে লাইট টাৱেলত ইয়াৰে মানে 3 crore 50 লাখ তাৰ পাছত আকৌ আহক আপুনি একেখন খেলৰে এংকৰক পইচা দিয়াৰ নামত তাৰপিছত ডিনাৰত আৰনায়ত আলহীসকলক ফুলত এই আৰু টি শাৰ্ট বনাত ইয়াৰে তেওঁলোকে 2 crore 49 লাখ তাৰপিছত আকৌ যদি আহো 4 নম্বৰত যে 9 আৰু 23 অক্টোবৰৰে একেখন খেল আৰু ইটো প্ৰথম হোষ্টিং ইয়াতো 83 লাখ 8,000 তেওঁলোকে ওলাইছে এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা এটো এছিয়া খোখো এই যে তামুলপুৰত হৈছিল তাৰ পিছত এনেকৈ তেওঁলোকে টোটেল মানে এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা 19 crore 76 লাখ টোটেল মানে সব এইবোৰ খেল আৰু এটা আছে নলেজ ফেষ্টিভেল যোনটো তেওঁলোকে অৰ্গানাইজ কৰিছে ইয়াত মানে 3 crore 38 লাখ তাৰপিছত নেশনেল সেমিনাৰত তেওঁলোকে নেশনেল লেভেলত সেমিনাৰ কৰিছে বলে 40 লাখত যে এই যে তেওঁলোকে যে সেমিনাৰ কৰিলে 40 লাখত আমি নিখিল বড় ছাত্ৰ সন্থাত 40 লাখত এটা গোটেই আমাৰ কনফাৰেন্সে শেষ হয় বড় সাহিত্য সভাৰ গোটেই কনফাৰেন্সে 40 লাখত শেষ হয় কিন্তু দুদিন তেওঁলোকে সেমিনাৰত 40 লাখ আৰু যোনটো তেওঁলোকে নলেজ ফেষ্টিভেলত তেওঁলোকে 3 crore টোটেল মানে এডুকেশ্যন ফাণ্ডটো 19 crore 76 লাখ তেওঁলোকে ইয়াত ব্যৱহাৰ হৈছে আজি আমি মেন যে প্ৰেছ মিট ৰাখাৰ কাৰণটো হল যে কেনেকৈ বিটিসিত আলাগ বাজেট আছে স্পৰ্টছ ডিপাৰ্টমেন্টে আলাগ বাজেট কৰে এডুকেশ্যন ডিপাৰ্টমেন্টে আলাগ বাজেট কৰে কিন্তু এডুকেশ্যন ডিপাৰ্টমেন্টৰ গোটেই বাজেটৰ পইচাটো কেনেকৈ মানে স্পৰ্টছত ব্যৱহাৰ হল আমি বিপিএফ দল হিচাপে স্পৰ্টছত যদি ইয়াত এৱাৰনেছ হৈছে আমাৰ ল'ৰা ছোৱালী যদি কোনোবা এটা সুবিধা পাইছে আমি সাপোৰ্ট কৰো এডু কিন্তু স্পৰ্টছ ডিপাৰ্টমেন্ট আলাগ এডুকেশ্যন ডিপাৰ্টমেন্ট আলাগ আজি টোটেলি বিটিএসিৰ এডুকেশ্যন ইএম কোন আছে প্ৰমোদ বড়ো সিবে তেখেতে এডুকেশ্যন ইএম তাৰপিছত এডুকেশ্যনৰ গোটেই পইচাটো এই যে 19 crore 76 লাখ ইটো স্পৰ্টছত তেওঁলোকে ব্যৱহাৰ কৰিলে
আৰু যে এডুকেশ্যনৰ কাৰণে আমাৰ অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী স্কুল পোৱা নাই বহুত স্কুল আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্লাছৰুম নোচোৰে বহুত মানে ছাত্ৰ ছাত্ৰী স্কুল ডেভেলপমেণ্ট কিবা কিবি এইবোৰ সব স্কুলত ফান আছিলে ষ্টেট এই ডেভেলপমেণ্টৰ ফান আছিলে এই গোটেই স্কুলৰ ফানটো তেওঁলোকে কৰবা গেছক ফ্লাইট টিকেট কাটাত কৰবা মানে আৰণাই কিনাত কৰবা মিনাৰেল ৱাটাৰ ড্ৰিংক মানে পানী খোৱাত তেওঁলোকৰ প্ৰগ্ৰামত আলহীক মানে গেছক ফ্লাইট দি আনা টিকেট আনা আলহীক কৰবা মানে 5 ষ্টাৰ হোটেল এই গুৱাহাটীত থোৱা কৰবা বঙাইগাঁও মানে 5 ষ্টাৰ হোটেলত আলহী থোৱা যে ছাত্ৰ ছাত্ৰীক আমাক পইচা দিছিলে স্কুল ডেভেলপমেণ্ট টেক্সট বুক ডেভেলপমেণ্ট টিচাৰসকলক মানে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক দিছিলে কিন্তু এই গোটেই পইচাটো আমাক ছাত্ৰ ছাত্ৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত ব্যৱহাৰ হ'ব লাগিছিল কিন্তু তেওঁলোকে কৰবা নেশ্যনেল সেমিনাৰ কৰি নলেজ ফেষ্টিভেল কৰি দিল্লী মুম্বাইৰ পৰা আলহী মাটি কিনি ফ্লাইট টিকেটৰ নামত তেওঁলোকৰ একদম মানে 5 ষ্টাৰ হোটেলত ভাত খোৱাৰ নামত ডিনাৰ পাৰ্টি বা মিনাৰেল ৱাটাৰ কিনাত এই গোটেই পইচাটো ইয়াত ব্যৱহাৰ হ'ল যে আমাৰ বিটিসি ডেভেলপ নহল এইটো আমি মেইন উদ্দেশ্য আজি প্ৰেছ মিট ৰাখা 2 নম্বৰ উদ্দেশ্য হ'ল যে এডুকেশ্যন ডিপাৰ্টমেণ্ট আলদা আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলদা যে এডুকেশ্যনৰ ফান্ডটো কিয় স্পৰ্টছত ব্যৱহাৰ কৰিব পাৰিলে যে এই স্পৰ্টছ খেলত আমাৰ বিটিসিত এডুকেশ্যন ডিপাৰ্টমেণ্টটো চাবৰ কাৰণে এডুকেশ্যন ইএম আছে তাৰপিছত এডুকেশ্যন ডাইৰেক্টৰ আছে কেনেকৈ এডুকেশ্যন ডাইৰেক্টৰে এডুকেশ্যনৰ পইচাটো উলাই কিনে স্পৰ্টছত ব্যৱহাৰ হ'ল কিবা গতলা আছে নেকি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰটো আৰু প্ৰিন্সিপাল সেক্ৰেটাৰী সন্মানীয় প্ৰিন্সিপাল সেক্ৰেটাৰী বিটিসিৰ পেকেট সকলে এই যে এডুকেশ্যনৰ